নমস্কাৰ আসামিজ এমচিকিউ ইউটিউব চেনেললৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আকৌ DHS এক্সামিনেশ্যনৰ ওপৰত কুৱেশ্যন আনচাৰৰ ওপৰত এটা ভিডিঅ' আগবঢ়াইছোঁ। গতিকে যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো প্ৰেছ কৰি ল'ব যাতে মই দিয়া ভিডিঅ' আপোনালোকে সোনকালে পায়। আহক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি ভিডিঅ'টো প্ৰথম প্ৰশ্নটো হ'ল ভাৰতীয় দৰ্শন প্ৰণালীৰ বিষয়ে নিম্নলিখিত কোনটো মন্তব্য শুদ্ধ? 1 নম্বৰত আছে এত আছে বা কত আছে ভাৰতীয় দাৰ্শনিক প্ৰণালীবোৰৰ শ্ৰেণীবদ্ধ কৰা হয় কিয়নো তেওঁলোকে ইয়াত কৰ্তৃত্ব স্বীকাৰ কৰে। বিত আছে অৰ্থাৎ খ ভাৰতীয় দৰ্শনৰ প্ৰণালীবোৰক দুটা গোটত শ্ৰেণীবদ্ধ কৰা হৈছে। এটা হৈছে অৰ্থোডক্স প্ৰণালী আৰু ইটো হৈছে অপ্ৰচলিত প্ৰণালী। ইয়াতে গত আছে ক আৰু খ দুয়োটা আৰু ঘত আছে ক আৰু খ নহয়। কাৰেক্ট এনচাৰ হ'ব এনচাৰ নম্বৰ ক আৰু খ দুয়োটা। ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহোঁ। ভাৰতীয় দৰ্শনৰ নিম্নলিখিত কোনটো প্ৰণালীয়ে ইয়াক আদৰ্শ বুজাই ৰাখে? সৰ্বক ধৰ্ম আৰু আজীৱিকা, জৈন বা বৌদ্ধ, জৈন আৰু বৌদ্ধ ধৰ্ম। ক নম্বৰত আছে ভাৰতীয় দৰ্শনত অৰ্থোডক্স প্ৰণালী আৰু ইয়াৰ পিছত খ আছে ভাৰতীয় দৰ্শনত অপ্ৰচলিত প্ৰণালী। গত আছে ক আৰু খ দুয়োটা। ঘত আছে ওপৰত কোনোটো নহয়। ইয়াতে কাৰেক্ট এনচাৰ হ'ব এনচাৰ নম্বৰ খ ভাৰতীয় দৰ্শনৰ অপ্ৰচলিত প্ৰণালী। ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহোঁ। ভাৰতীয় দৰ্শনৰ নিম্নলিখিত কোনটো প্ৰণালীয়ে বৈশেষিকৰ আদৰ্শক বজাই ৰাখে? ন্যায়, সংখ্যা, যোগ, পূৰ্ব মীমাংসা আৰু উত্তৰ মীমাংসা। কত আছে ভাৰতীয় দৰ্শনত অৰ্থোডক্স প্ৰণালী। ঘত আছে ভাৰতীয় দৰ্শনত অপ্ৰচলিত প্ৰণালী। গত আছে ক আৰু খ দুয়োটা। ঘত আছে ওপৰৰ কোনোটা নহয়। এনচাৰ হ'ব এনচাৰ নম্বৰ ক ভাৰতীয় দৰ্শনত অৰ্থোডক্স প্ৰণালী। এইটো হ'ল। ইয়াৰ পিছৰ প্ৰশ্ন ভাৰতীয় দৰ্শনত সংখ্যা প্ৰণালী প্ৰতিষ্ঠাপক কোন আছিল? 1 নম্বৰ আছে কপিল মুনি, খত আছে গৌতম মুনি, ঘত আছে জয়মিনি আৰু ঘত আছে কানাডা। ইয়াৰ কাৰেক্ট এনচাৰ হ'ব এনচাৰ নম্বৰ ক কপিল মুনি। ইয়াৰ পিছৰ প্ৰশ্ন নিম্নলিখিত ন্যায় বিদ্যালয়ৰ ভিতৰত কোন ন্যায় সূত্ৰৰ ওপৰত আধাৰিত? কত আছে কপিল মুনি, খত আছে গৌতম মুনি, গত আছে জয়মিনি আৰু ঘত আছে কানাডা। ইয়াৰ কাৰেক্ট এনচাৰ হ'ব এনচাৰ নম্বৰ খ গৌতম মুনি সূত্ৰৰ ওপৰত আধাৰিত। ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহোঁ। শিকা বিদ্যালয়খন ইয়াৰ দ্বাৰা প্ৰতিষ্ঠা কৰা হৈছিল। কাৰ দ্বাৰা প্ৰতিষ্ঠা কৰা হৈছিল? 1 নম্বৰত আছে কপিল মুনি, ঘত আছে গৌতম মুনি, ঘত আছে গৌতম মুনি, গত আছে জয়মুনি আৰু ঘত আছে কানাডা। ইয়াৰ কাৰেক্ট এনচাৰ হ'ব এনচাৰ নম্বৰ ঘ কানাডা। আজিলৈ ভিডিঅ'টো ইমানে। যদি চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। জয় অসম।